হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি দুদিন হ'ল ভিডিঅ' দিয়া নাই, গতিকে আজি এটা ভিডিঅ' লৈ আহিছোঁ। আজি বনাবলৈ ওলাইছোঁ উপমা। তাৰ কাৰণে প্ৰথমতে মই শুকান পেন এখনত অকণমান চুজি শুকানে ভাজি ল'ম। এতিয়া কেৰাহী এখন গৰম হ'ব দিলোঁ। তাত দিলোঁ মই প্ৰথমতে অলপ ঘি, লগতে অকণমান ৰিফাইন তেল নিদিলে মিঠাতেলো দিব পাৰিব আপোনালোকে। এতিয়া অকণমান ক'লা সৰিয়হ দিব লাগিছে, কিন্তু দিলোঁ বগা সৰিয়হ। যিহেতু মোক এতিয়া ক'লা সৰিয়হ নাছিলে, এতিয়া অকণমান যিহেতু উপমা বুলি কৈছোঁ চাউথ ইণ্ডিয়ান ডিছ, গতিকে তো সেয়া লাগিবই নৰসিংহৰ পাত, গতিকে অকণমান দিলোঁ নৰসিংহৰ পাত। এতিয়া ইয়াত দিলোঁ মই অকণমান পিঁয়াজখিনি ধুনীয়াকৈ ভাজাৰ লগে লগে এইখিনি ৰঙাচোৱা হ'ব দিব নালাগে আৰু। এতিয়া ইয়াত মই অকণমান নিমখ দি দিম। নিমখখিনি দিয়াৰ পিছত এইখিনি অকণমান পুনৰ লৰাই দিম। পিঁয়াজখিনি জুইটো কমাই ৰাখিছোঁ দেই, জুইটো বেছিকৈ ৰাখিলে পিঁয়াজখিনি জ্বলি যাব। এতিয়া আন যি ঘৰত চব্জি থাকে চব দিব পাৰে। মই দিছোঁ গাজৰ, বিন, মটৰ, ব্ৰকলি থাকিলে দিব পাৰে, কেপচিকাম দিব পাৰে, কিন্তু মোৰ তাত নাছিল কাৰণে মই দিয়া নাই। এইখিনি ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম। যিটো নিমখ দিছোঁ আৰু বেলেগ দিয়া একো দৰকাৰ নাই। জলকীয়া থাকিলে জলকীয়া দিব পাৰে, কিন্তু মই দিয়া নাই। এতিয়া এইখিনি অকণমান আনফালে মোৰ চুজিখিনিও এতিয়া হৈ গ'ল শুকানে। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম, মানে এইখিনি সিজিব লাগিব আৰু। ঢাকোন এখন মাৰি দিলোঁ ইয়াত। এতিয়া অকণমান পানী দি দিছোঁ মই ইয়াত, যিহেতু বিনখিনি সিজোতে অকণমান সময় লাগে। পুনৰ ঢাকনিখন লগাই দিলোঁ। এতিয়া ইয়াত অকণমান মই চেনি দিম। চেনি নিদিলেও হয়, কিন্তু মই অকণমান নিমখৰ লগতে অকণমান মিঠা হ'লেও ভাল লাগে খাই। গতিকে এইখিনি এতিয়া প্ৰায় হ'বয়ে, সিজিছে। ইয়াত মই এতিয়া চুজিখিনি দি দিলোঁ। ধুনীয়াকৈ চুজিখিনি দিয়াৰ পিছত আৰু বেলেগ একো নাই, চুজিখিনি ধুনীয়াকৈ ভাজি ল'লে হ'ল, মানে তৰকাৰীখিনিৰ লগত মিলাই ল'লে হ'ল আৰু। শুকান হৈ গৈছে ধুনীয়া কৰি। এতিয়া ইয়াত মই পানী দি দিলোঁ। পানী দিয়াৰ পিছত এইখিনি সিজিলে আৰু আপোনাৰ উপমা ৰেডি। ধুনীয়া এতিয়া গোটা হৈ যাব। ইয়াত মই এতিয়া কেঁচা ধনিয়া কাটি দিলোঁ আৰু ওপৰৰ পৰা অকণমান ঘি ছিটিয়াই দিছিলোঁ, কিন্তু সেইটো ক্লিপ লোৱা নহ'ল। এতিয়া ধুনীয়াকৈ হৈ গ'ল আমাৰ এতিয়া খাবৰ কাৰণে ৰেডি উপমা। আজিলৈ আহিছোঁ, বাই বাই।